হেল্ল' এভৰিৱান, আজি হৈছে মাঘ মাহৰ 1 তাৰিখ। ৰাতিপুৱাটো বহুত বেছি ঠাণ্ডা, কিন্তু এই ঠাণ্ডাক নেওচি মই ৰাতিপুৱাৰ পূজা ভাগটো কৰিবই লাগিব আৰু এনেকৈ মোৰ দিনটো সদায় আৰম্ভ হয়। প্ৰথমতে গোসাঁই ঘৰত সেৱা ভাগ জনাই তাৰপিছত জেঠীমা আৰু মাক সেৱা কৰিলোঁ, যিহেতু আজি মাঘ মাহৰ প্ৰথমটো দিন। আৰু তাৰপিছত এয়া বিহু বুলি খালোঁ পিঠা আৰু চাহ। আৰু দুপৰীয়াৰ ভাত পানী খাই এয়া মই হৈ আছোঁ ৰেডি, কাৰণ মই যাম আজি এজনী মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ। তাৰ অহাকালি এংগেজমেণ্ট, তাৰ কাৰণে আমি গৈ আছোঁ আজি মেহেন্দি দিবলৈ। আৰু এয়া আহি মোৰ ফ্ৰেণ্ডজনীয়ে লাগি গ'ল তাইৰ কামত, আৰু এয়া ময়ো ষ্টাৰ্ট কৰিলোঁ মোৰ ভাগৰ। এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আজি মেহেন্দি কাৰ্যটো আমি কৰি আছিলোঁ। আৰু তাৰপিছত আহিলে চাহ পানী খাই আমি লাগি গ'লোঁ। তাই দেৰি হৈছে কাৰণে তাইৰ ভাগৰ কৰি পেলাই তাই গুচি গৈছে। আৰু এয়া হৈছে ফাইনেল লুক। মেহেন্দিটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চব ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে আমাৰ মৰমৰ কইনাজনীক আশীৰ্বাদ দিব। বাই।